হেল্ল' গাইজ, স্বাগত জনাইছোঁ পুনৰাই আউটষ্টেণ্ডিং আছাম নামৰ এই চেনেলটিলৈ। গাইজ, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এটা ফেচবুক পোষ্ট লৈ। আৰু এই ফেচবুক পোষ্টটো কৰিছে আমাৰ সকলোৰে পৰিচিত সত্যৰঞ্জন বৰা ডাঙৰীয়া। আশা কৰোঁ সত্যৰঞ্জন বৰা ডাঙৰীয়া কোনো পৰিচয় আপোনালোকৰ আগত দিয়াৰ কোনো প্ৰয়োজন নাই, কাৰণ তেখেতক সকলোৱে চিনি পায়। তেখেত এজন কোন হয়? তেখেত এজন সনাতনী হিন্দু। সনাতনী হিন্দু তেখেতে পৰিচয় দি ভাল পায় নিজকে, কিন্তু তেখেতক কোনো মহান কামৰ বাবে বা কোনো মহৎ কামৰ বাবে তেখেতক কোনো চিনি নাপায়। তেখেতক চিনি পোৱাৰ একমাত্ৰ কাৰণ তেখেত নিজকে সনাতনী বুলি দাবী কৰে, যিটো সনাতনী হ'বৰ কাৰণে যিবোৰ গুণ তেখেতৰ গাত হ'লে আমি দেখি নাপাওঁ। কাৰণ এজন প্ৰকৃত সনাতনী কেতিয়াও হিন্দু মুছলিম কৰি বা ইজনৰ লগত আনজনক কাজিয়া লগাৰ ধান্দাত কেতিয়াও নাথাকে। এজন প্ৰকৃত সনাতনী কেতিয়াও হিংসা বিদ্বেষ মানুহৰ অন্তৰৰ ভিতৰত সোমোৱাই নিদিয়ে। বাৰু যি কি নহওক, তেখেতৰ বিষয়ে মোতকৈ আপোনালোকে হয়তো বেছি ভালদৰে বুজি পায়। যি নহওক, আজিৰ এই পোষ্টটোত তেখেতে এটা কথা লিখিছে, যিটো নেকি তেখেতে কৈছে যে জয়দেৱ পাঠক নামৰ এগৰাকী সতীৰ্থই তেওঁক এই পোষ্টটো লিখি দিছিলে বা তেখেতক এটা লেখনি পঠিয়াইছিলে। সেই লেখনিটোক তেখেতে অকণমান মাস্কা লগাই পেলাই সেইটো অকণমান লিখি পেলাই পোষ্ট এটা কৰিছে। চাবচোন, যে জয়দেৱ পাঠক নামৰ সেই ব্যক্তিগৰাকীয়ে এইটো লিখিছে বুলি কিন্তু সঠিক নহয়, তেখেতে হয়তো অন্য ধৰণেৰে লিখিছিলে। আৰু তেখেতে এইটো মাস্কা লগাই তেখেতৰ কামটোৱে এইটো হিন্দু মুছলমান কৰি পেলাই অকণমান সস্তীয়া জনপ্ৰিয়তা পোৱা, আৰু তাৰ বাবেই তেখেতে এই পোষ্টটোত উল্লেখ কৰিছে। চাবচোন কেনেকুৱা লাগিছে। তেখেতে কৈছে ছলমান খান শ্বাহৰুখ খানেও গণেশ পূজা কৰে, অসমত মুস্তাফা কামাল আজহাৰীৰ দৰে। অসমত যি মুস্তাফা কামাল আজহাৰী পূজা কৰিব লৈছে, তো সেইটো খুব ভাল পাইছে তেখেতে। একচুৱেলি হয়, এইটো হ'ব লাগে, পূজা কৰিছে কিনো বেয়া কথা, কৰিবই লাগে ন। আৰু কৰিছে ইয়াত কৰি চবৰে নিজৰে গণতান্ত্ৰিক অধিকাৰ আছে, আৰু সেইবাবে মুস্তাফা কামাল আজহাৰী পূজা কৰিছে, সেইটোত মানুহে কিবা ক'বলৈ কোনো দৰকাৰ নাই বা মানুহৰ কিবা কোৱাৰ কোনো অধিকাৰ নাই, কাৰণ তেখেতক সেইটো মৌলিক অধিকাৰ সংবিধানে দিছে। যি নহওক, তাৰপিছত কৈছে চাওক, কিন্তু মুছলমানে মুস্তাফা কামাল আজহাৰীক ওপৰজুপৰি তিৰস্কাৰ কৰাৰ বিপৰীতে ছলমান আৰু শ্বাহৰুখৰ লগত চেলেকি উঠিবলৈ হেতা ওপৰা লগায়, সিহঁতৰ চিনেমা চাবলৈ উন্মাদৰ দৰে লৰি যায়। চাওক, এই কথাটোত মই আপোনাৰ লগত একমত নহয় মিষ্টাৰ সত্যৰঞ্জন বৰা ডাঙৰীয়া। কাৰণ চাওক, আপুনি যিটো কথা ক'লে যে ছলমান আৰু শ্বাহৰুখে কি কৰে, গণেশ পূজা কৰে, বা তেখেতে যিকোনো ধৰণৰ দিৱালীও পাতে, অকল গণেশ পূজা বুলিয়ে নহয়, তেখেতে দিৱালী কৰে, দিৱালীত যিকোনো ধৰণৰ উৎসৱ তেখেতসকল চেলিব্ৰেট কৰে। এজ এ চেলিব্ৰিটি তেখেতসকলৰ এইটো হ'ব পাৰে কিবা ষ্টাণ্ট হ'ব পাৰে, ধৰি লওক, কিন্তু তেখেতে ইমান বছৰৰ পৰা কৰি আহিছে, নিশ্চয় তেখেতৰ মনত কিবা ভক্তিৰ বাবে হ'ব পাৰে বা যিকোনো কাৰণতে নহওক কেলে তেখেতৰ নিজে এইটো গণতান্ত্ৰিক দেশখনত তেখেতসকল নিজে নিজৰ ইচ্ছা অনুযায়ী যিকোনো ধৰণৰ পূজা পাতল কৰিবই পাৰে, তাতে কোনো বাধা নাই, আৰু কোনো মানুহে বাধা দিয়াটো উচিত নহয়। কিন্তু আপুনি মোক আপুনি এই পোষ্টৰ মাধ্যমত যিটো বুজাব বিচাৰিছে যে ছলমান খান শ্বাহৰুখ খানে যি পূজা কৰে, তেখেতক যদি কিবা কোৱা নহয়, তেখেতক যদি কোনো কুৱেশ্যন কৰা নহয়, তেতিয়াহ'লে এই মুস্তাফা কামাল আজহাৰীক কেলেনো এই কুৱেশ্যনটো কৰা হৈছে বা কৰা হৈ আছে, তেখেতক কেলে তিৰস্কাৰ কৰা হৈছে? মই আপোনাক এইটো উত্তৰ দিব বিচাৰোঁ মিষ্টাৰ সত্যৰঞ্জন বৰা ডাঙৰীয়া, যে মুস্তাফা কামাল আজহাৰীৰ দৰে ছলমান খান বা শ্বাহৰুখ খানে মানুহক পথভ্ৰষ্ট কৰা নাই, মানুহৰ মনত হিংসা বিয়পাই দিয়া নাই। ছলমান খান শ্বাহৰুখ খানৰ নিচিনা হ'বলৈ মুস্তাফা কামাল আজহাৰীৰ বহুত সময় লাগিব। ছলমান আৰু শ্বাহৰুখৰ ভৰিৰ ধূলি সমানো জোতা, তেখেতৰ যি চপ্পল পিন্ধে, যি জোতা পিন্ধে, সেই জোতাৰ ধূলি বৰাবৰো মুস্তাফা কামাল আজহাৰী হ'ব নোৱাৰে। কাৰণ কি গম পায়, ছলমান খান শ্বাহৰুখ খান সদায় তেখেতসকলৰ মুখত চাব একতাৰ কথা থাকিব, আৰু তেখেতসকলে কেতিয়াও তেখেতসকলৰ মুখৰ পৰা এনে কোনো ধৰণৰ বাক্য নাপাব য'ত হিন্দু মুছলমানৰ বিভেদ দেখা যাব, য'ত হিন্দু মুছলমানৰ মাজত কাজিয়া লগাৰ কথা শুনা পায়। তেখেতসকল সকলোৱে সকলোৱে যাতে মিলিজুলি থাকে, সকলোৱে যাতে একগোট হৈ থাকে, একতা যাতে থাকে, হিন্দু মুছলিম ভাই এই কথাটো তেখেতৰ প্ৰতিটো বক্তব্যত, তেখেতসকলৰ প্ৰতিটো মন্তব্যতে ফুটি উঠে। আপোনাৰ দৰে এছাম আৰু এই মুস্তাফা কামাল আজহাৰীৰ দৰে এছামৰ নিচিনাকৈ ফটোৱা নহয় তেখেতসকল, আৰু তেখেতসকলৰ জোতাৰ ধূলি বৰাবৰো আপোনালোক দুয়োটা হ'ব নোৱাৰিব। তাৰপিছত আৰু কি লিখিছে তাৰ মই উত্তৰ দিবলৈ বিচাৰিম। চাওক, তাৰপিছত কৈছে আচল কথাটো হ'ল ভাৰতৰ 95% মুছলমান হিন্দুৰ পৰা ধৰ্মান্তৰিত হোৱা, মানে কনভাৰ্টেড। আচ্ছা, আপুনি যিটো কথা ক'লে হিন্দুৰ পৰা কনভাৰ্টেড, একচুৱেলি হয়, হ'ব পাৰে, কাৰণ আমাৰ আদি পুৰুষসকল যিসকল মুছলমান ধৰ্মৰ পৰা বিলং কৰে, যিসকল মুছলমান হয়, তেখেতসকলৰ আদি পুৰুষ তেখেতসকলকে মূৰ্তি পূজা কৰিছিলে বা তেখেতসকলে হিন্দুই আছিলে, সেইটো আমি একচেপ্ট কৰোঁ, কাৰণ হিন্দুৰ পৰাহে ধৰ্মত ৰূপান্তৰিত হৈ পেলাইহে মুছলমান হৈছে। কিন্তু সেইবুলি ইয়াত কিনো ডাঙৰ কথা, কি ডাঙৰ ইয়াত আপুনি ক'তনো ইছ্যু বিচাৰি পালে? তেওঁ কৈছে সেইবাবে তেওঁলোক অতিমাত্ৰা উগ্ৰ। এই কথাটো কিয় আহিলে? উগ্ৰ কি অকল আপোনাৰ তাত কি লাগে? উগ্ৰ কি মুছলমান মানুহ উগ্ৰ নেকি? আৰু আপোনালোকৰ মাজত বা বেলেগ কোনো ধৰ্মৰ মানুহৰ মাজত উগ্ৰতা নাই? চাওক, উগ্ৰপন্থী লোকসকলৰ কোনো ধৰ্ম নাথাকে। যিসকল মানুহ উগ্ৰ, তেখেতসকলৰ লগত কেতিয়াও ধৰ্মৰ লগত খাঙো নোখোৱাব। কাৰণ বুজি পাইছে, প্ৰতিটো ধৰ্মতে ভাল বেয়া সকলো দিশ আছে, ভাল বেয়া দিশ দুয়োটাই প্ৰতিটো ধৰ্মৰ মানুহৰ মাজত আছে। আপুনি কি ধোৱা তুলসী পাত নে? আপোনাৰ মাজত হিংসা বিদ্বেষ ভৰপূৰ যিহেতু আছে, তেনেকুৱা এটা সাধাৰণ মানুহৰ মাজতো হিংসা বিদ্বেষ থকাটো স্বাভাৱিক কথা।